ডাকগাই হাটিচাৰ বৃষ্টিবাৰ বাজাৰৰ সমৰ্থন পৰা মই এতিয়া মই আপোনালোকক মই এই চেনেল দ্বাৰা আপোনালোকক মই জনা হৈছোঁ যে অহা অক্টোবৰ বৃষ্টিবাৰ দিনৰ পৰা আমি ডাকগাই হাটিচাৰ বাজাৰটো আকৌ খুলিবৰ কাৰণে হাতত লৈছোঁ কিয়নো মানে আগৰ ফাৰ্ষ্ট লকডাউনৰ পৰা আমাৰ বাজাৰটো বন্ধ হৈ থাকিছিলে আৰু এতিয়া অলপ মানে বাজাৰটো ষ্টাৰ্ট কৰিবৰ কাৰণে হাতত লৈছোঁ সেইকাৰণে আপোনালোকে আমাৰ এই বৃষ্টিবাৰ ডাকগাই হাটিচাৰ বৃষ্টিবাৰ বাজাৰৰ দোকানদাৰবিলাক আমি এই টিভি চেনেলৰ দ্বাৰা আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি দেখা পাইছে তেতিয়াহ'লে সোনকালে অহা বৃষ্টিবাৰ 7 তাৰিখ অক্টোবৰ পৰা আপোনালোকে আমাৰ বৃষ্টিবাৰ বাজাৰত দোকান কৰিবৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যেন আপোনালোকে আহিখিনি আপুনি নিজৰ জায়গাত মানে বহিখিনি দোকানটো বাজাৰটো এই দোকানটো চলাবৰ কাৰণে মই আপোনালোকক সমৰ্থন হৈ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মানে যাতে খবৰটো পাই নিজৰ জায়গাটো দখল কৰিবৰ কাৰণে আহে বাজাৰ বন্ধ হোৱাটো আমিতো সকলোৱে জানো আমাৰ দেশৰ মানে কোভিড-19 দ্বাৰা মানে আমাৰ গোটেই ইণ্ডিয়ানতে বন্ধ কৰাটো আমি দেখা পাইছোঁ এইটো মানে আমি মানিবৰ কাৰণে বাধ্য হ'ল মানে এইটো মানে সাংঘাতিক চিজ সেইকাৰণে এই লকডাউনৰ বন্ধত আমি বন্ধ মানে ৰখা বাধ্য হৈছোঁ এতিয়া আমি নিউজৰ যোগেদি যোৱা 1 তাৰিখ পৰা যে মানে লকডাউনটো অলপ হালকাটো দেখা পাইখিনি আজি আমি এই 1 বছৰৰ বেছি হৈ গ'ল বাজাৰ নোহোৱাটো সেইকাৰণে আমি গোটেই ৰাজ্যখিনি ওলাইখিনি মানে জংঘলটো চাফা কৰা হ'ল যাতে আজি যিমান এই বাজাৰ জংঘল আছে এইটো চাফা কৰিখিনি অহা বৃষ্টিবাৰ 7 তাৰিখ বৃষ্টিবাৰ পৰা আমি বাজাৰটো আকৌ মানে লোকেল বাজাৰ হিচাপে চলাবৰ কাৰণে হাতত লৈছোঁ।